নমস্কাৰ, মই বিকাশ দাস। ৰাহুল খানৰ খুব সুন্দৰ এটি কবিতালৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আশা কৰিম সকলোৱে কবিতাটি শুনিব। কবিতাটিৰ নাম নিসংগতা। নিসংগতাৰ অনুভৱ তুমি নুবুজিবা। নিসংগতাত মই নিজকে বিচাৰোঁ, নিজৰ মাজত শব্দৰ পাতনি মেলো। পিছে তুমি বিচৰাৰ দৰে মই আজিও মদ নাখাওঁ। শুনিছোঁ মদে হেনো নিসংগতাক পাহৰাই। মই পিছে পাহৰিবও নিবিচাৰোঁ তুমিহীন নিসংগতাক। সেয়ে মই ছবি আঁকো, নিসংগতাই মোক শুবলৈ নিদিয়া অপৰিপূৰ্ণ ছবিবোৰতে মই ৰহন সানো মায়াবী দিনৰ। ধন্যবাদ। এইখিনিতে মই জনাওঁ যে আপোনালোকে যদি বিচাৰে আপুনি লিখি থোৱা কবিতাটি মোৰ কণ্ঠত পাঠ কৰাটো, তেনেহ'লে কমেণ্ট বক্সত কমেণ্টত আপোনাৰ কবিতাটি পঠাব পাৰে। আৰু যদি গ্ৰহণযোগ্য হয় নিশ্চয়কৈ মই সেই আপোনাৰ কবিতাটো আমাৰ অনুষ্ঠানত পাঠ কৰি দিম। শেষত সকলোকে জনাওঁ যে কবিতাটো শুনি যদি ভাল পালে নিশ্চয়কৈ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব একেবাৰে নাপাহৰিব। ধন্যবাদ।